मानास माहारियारि हाग्रामायाव गोलोम बोथोरनि बिगियान फोरोंथाय नायबिजिरनाय आरो मिथिंगायारि बादा खुंदों। मानास माहारियारि हाग्रामानि बासबारि हाग्रा ओनसोलनि फ्लरिकान कटेजाव भारत जन बिगियान जात्रा माहारियारि गथ'सा बिगियान फोरबोनि बानजायनायाव आरो सालबारि महकुमा खौरांगिरि आफादनि हेफाजाबाव दिनैनिफ्राय साननैनि हाबाफारिजों गोलोम बोथोरनि बिगियान फोरोंथाय नायबिजिरनाय आरो मिथिंगायारि बादा खुङो। बे बादायाव गोलोम बोथोरनि बिगियान फोरोंथाय नायबिजिरनाय आरो मिथिंगायारि बादायाव आसामनि गुबुन गुबुन जायगानि फरायसाफोरनो दाव नायबिजिरनाय आरो संरैखाथि होनाय, बिगियान आरो जादु हाग्रानि जिब जुनार रैखाथि होनाय आरो मानसि नेचार मेपिं बायदिनि सायाव फोरोंनाय जायो। কি কাৰ্যসূচী মানে আপোনালোকে চাওক, গ্ৰীষ্মকালীন বিজ্ঞান শিক্ষণ বিশ্লেষণৰ প্ৰকৃতি শিবিৰ আমাৰ ইয়াত অনুষ্ঠিত হৈ আছে। আমাৰ ছায়েন্স ফানখন আহিছে, ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনী ছায়েন্স এক্সিবিশ্যন অন হুইলছখন আহি আছে আমাৰ সেইখন বিজেভিজাৰ। আপোনালোকে দেখি পাইছে ল'ৰা ছোৱালীক কেনেকুৱা লাইন লাগিছে, মানে এক্সাইটমেণ্ট হৈ আছে তেওঁলোকে। প্ৰথম কথা হ'ল বিজ্ঞানৰ কথা জানিব লাগে ল'ৰা ছোৱালীয়ে, আৰু বিজ্ঞানক যিমান পাৰি সহজকৈ আমি উজুকৈ শিকাব লাগে। আমাৰ ইয়াত নিজে হাতে কামি কৰি ইয়াত আমি শিক্ষণ প্ৰণালীবিলাক ইয়াত দেখুৱাই আছোঁ। ইয়াত 25জন ছাত্ৰ ছাত্ৰী আহিছে বেলেগ বেলেগ জিলাৰ পৰা, মোটামুটি 7খন জিলাৰ পৰা আহিছে ইয়াতে। আৰু তেওঁলোকে আমি নামনি অসমৰ বহুতকেইখন জিলা ইয়াত লগ হৈ আছে, যেনেকৈ বাক্সা, বৰপেটা, বজালী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, তামোলপুৰ, বাক্সা এই গোটেইকেইখন জিলা ইয়াতে আহি ইয়াত তেওঁলোকে মানে কাম কৰি আছে, নিজে থাকি পেলাই নিজৰ কাম নিজে কৰি আছে আৰু হাতে কামে কৰি আছে তেওঁলোকৰ। আৰু এটা ভাল পদক্ষেপ অসম ভাৰত জনবিজ্ঞান যাত্ৰা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰু শালবাৰী মহকুমা সাংবাদিক সন্থাই ভাল পদক্ষেপ এটা লৈছে। তেওঁলোকৰ এই গৰম বন্ধৰ মাহত তেওঁলোকে হাতে কামে কৰি এনেকুৱা আনন্দ পাইছে, তেওঁলোকে মানে ভাবিব নোৱাৰে। আৰু আপোনালোকে চাই নিশ্চয় আপলোড হৈছে, তেওঁলোকে নিজে খুব ধুনীয়াকৈ এই লাইন পাতি ইমান ধুনীয়াকৈ ভানখন চাই আছে আৰু নিজৰ মনৰ ভাৱখিনি ব্যক্ত কৰিছে। আৰু ইয়াত বিজ্ঞানী আমাৰ ডক্টৰ মনোজ পাটোৱাৰী আহিছে, মণ্ডল ছাৰ আহিছে, আলকাছত আছে, গোটেইবিলাকে লগ হৈ পেলাই আমি খুব ধুনীয়াকৈ কামটো আমি ইয়াত আগবঢ়াই নি আছোঁ। যাদু বিজ্ঞান কিবা তেনেকুৱা ধৰণৰ যাদুৰ বিজ্ঞানৰ ছায়েন্স বিহাইণ্ড দ্য মিৰাকল সেই প্ৰগ্ৰেমটো মই চাওঁ। আলতাফ ছাৰে আমাক শিকাই আছে। ল'ৰা ছোৱালীয়ে নিজে কৰি পেলাই যাদুৰ আঁৰৰ বিজ্ঞান, যাদু কৰে, যাদুবিলাক কৰে কিন্তু দেখুৱাই নিদিয়ে। আমাৰ কথা হ'ল যাদুৰ পিছৰ থকা বিজ্ঞানটো আমি দেখুৱাই দিব লাগে, আৰু তেওঁলোকে গম পায় যাদু কৰে যে কেনেকৈ আমাক মানে আভুৱা ভাবি আছে, কিন্তু বিজ্ঞানে এইটো দেখুৱাই দিয়ে, মানে কি ছায়েন্স বিহাইণ্ড দ্য মিৰাকল। সেইকাৰণে আমি এটা খুব ধুনীয়া ভাৰত জনবিজ্ঞান যাত্ৰা এটা খুব মানে ভাল পদক্ষেপ এটা লৈছে, আৰু আমি গোটেই অসমত এই প্ৰগ্ৰেমটো চলাই আছোঁ। মানে আমাৰ যিটো এজন চাইণ্টিষ্ট আনিছোঁ, তেখেত পক্ষীবিদ হয়, ডক্টৰ জয়দীপ মণ্ডল। তেখেতে অকল চৰাই সংৰক্ষণৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাব। আজি আমি বিভিন্ন জিলাৰ পৰা, অসমৰ কেইবাখনো জিলাৰ ভালেকেইগৰাকী ল'ৰা ছোৱালী ইয়াত আহি উপস্থিত হৈছে। আৰু তাৰপিছত থাকিব আমাৰ হাতে কামে বিজ্ঞানৰ ইটো সিটো থাকিব, যাদুৰ আৰু বিজ্ঞান থাকিব, আমাৰ প্ৰকৃতি আৰু শিল্প থাকিব, হাতী আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতি থাকিব। আমি কেনেদৰে আমি নিজৰ মানে প্ৰকৃতিৰ সৈতে আমি মানে একাত্মক হ'ব পাৰোঁ, আৰু যিসকল আমাৰ মানে অন্ধবিশ্বাসৰ যিটো এটা ধাৰণা আছিল, ল'ৰা ছোৱালী কেনেকৈ বিজ্ঞানমুখী হ'ব পাৰে আৰু বিজ্ঞানক কেনেকৈ জনমুখী কৰিব পাৰে, তাৰ ওপৰত আমি ভাৰত জনবিজ্ঞান যাত্ৰা আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহে 10 পৰা 17 বছৰ ল'ৰা ছোৱালীক লৈ কিনে আমি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। কি কি এক্টিভিটি থাকিব ইয়াৰ ভিতৰত? আমি তেওঁলোকক আমি এই প্ৰকৃতি শিবিৰত আমি মূলতঃ নাম দিছোঁ আমি বিজ্ঞান বিশ্লেষণ আৰু প্ৰকৃতি শিবিৰ। এই শিবিৰটোত আমি ল'ৰা ছোৱালী ইয়াত থাকিব। ইয়াৰ পৰা আমি আমাৰ ভাৰত জনবিজ্ঞান যাত্ৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত আৰু আমি শালবাৰী মহকুমা সাংবাদিক সন্থাৰ সহযোগত আমি এই গ্ৰীষ্মকালীন বিজ্ঞান শিক্ষণ বিশ্লেষণ আৰু প্ৰকৃতি শিবিৰ আমি দুদিনীয়া কাৰ্যসূচীৰে ইয়াত আৰম্ভ কৰিছোঁ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি বাঁহবাৰী আমাৰ ফ্লৰিকা কটেজ আছে, ইয়াত আমি ছাত্ৰ ছাত্ৰীও আনিছোঁ। অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে, আৰু আমি ইয়াত মূলতঃ ছাত্ৰ ছাত্ৰীসকলক আমাৰ পক্ষীবিদ আহিছে, তেখেতে পক্ষী নিৰীক্ষণ আৰু সংৰক্ষণৰ ওপৰত ইয়াত ল'ৰা ছোৱালীক দেখুৱাব। পৰিৱেশ অধ্যয়নৰ ওপৰত ল'ৰা ছোৱালীৰ সৈতে মানে পৰিৱেশ অধ্যয়ন কৰিব, বন্যপ্ৰাণী সুৰক্ষা আৰু মানুহ। তেনেকুৱাৰে আমাৰ আছে টেলিস্কোপৰ সহায়ত ৰাতিৰ মহাকাশ। আমাৰ ইয়াত কেইবাজনো আমাৰ বিশেষজ্ঞ ব্যক্তি আহিছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক টেলিস্কোপৰ সহায়ত ৰাতিৰ মহাকাশ দেখুৱাব। যাদুৰ আৰু বিজ্ঞান থাকিব, বিজ্ঞানৰ ইটো সিটো থাকিব, দুঃসাহসিক ক্ৰিয়া থাকিব। দুঃসাহসিক ক্ৰিয়াত আমি কেনেধৰণে মানে ল'ৰা ছোৱালীক মানে এক্টিভ কৰিব পাৰোঁ এইটোৱে আছে। আৰু ইয়াত আছে নদী, প্ৰকৃতি আৰু বিশ্বাস, স্থানীয় পৰিস্থিতিতন্ত্ৰ অধ্যয়ন, প্ৰকৃতি আৰু শিল্প। ইয়াত আমাৰ
মানাছৰ যি আমাৰ হালবাৰী মহকুমা আটাই মানে ৰিকুৱেষ্টত আমাক ইয়াত জীপ চাফাৰী এটা হ'ব আৰু প্ৰতিদিনে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমি গীতে মাতে গধূলি বুলি এটা সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। ইয়াত আমাৰ দুদিনীয়াকৈ আমাৰ কাৰ্যসূচী চলিব। কোন কোন জিলাৰ পৰা ছাত্ৰ ছাত্ৰী আছে? আমাৰ দৰং, ওদালগুৰি, কামৰূপ মেট্ৰ', নলবাৰী, বজালী, বাক্সা এইখিনি আমাৰ জিলা ইয়াত এতিয়ালৈকে আহি পাইছে।